সো গাইজ ফাইনেলি দুৰ্গা পূজা বোলে হৰি মন্দিৰ আহি পালোঁ। এই হৰি মন্দিৰত তুমি পূজা চাইছোঁ মানুহ দেখিছি নাই কিমান মানুহে ফুচকা খাব ৰখি বা ফুচকা খাওঁ সৰু আপি ইয়াতে উঠছি ৰ'ব এখানত। চ' এনেকৈ পূজা চূজা চাই ওলাই আহিলোঁ বোকা সকল হয় এই পূজা চাই ওলালোঁ দিয়ক গাইজ। চ' এতিয়া বেলেগ এখন পূজাত যাম আৰু আপোনালোকক অলপ দেখাম, স্কিপ নকৰিব ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকক। অলপ যাওঁ ওলাই যাম পূজাৰ পৰাই। চ' এনেকৈ পূজা চূজাৰ পৰাই ওলালোঁ দিয়ক গাইজ। এনেকৈ হৰি মন্দিৰৰ পৰা ওলাই আমি এখন বেলেগ পূজা চাব যাম বুলি ভাবিছোঁ। পূজাখন চাম এতিয়া মাৰোৱালীৰ পূজাখন চাম ডাইৰেক্টলি বলক আপোনালোকক দেখাম। চ' গাইজ ফাইনেলি আহি পালোঁ মাৰোৱালীৰ পূজাখনত কি মজাকৈ তেনেকৈ সজাইছে গাইজ। চ' গাইজ দেখছিনাখন মোক চাইডটো কি মজাকৈ সজাইছে তো ভিউটো মজা লাগছে। এতিয়া ভিতৰত আহিলোঁ আমি পূজা চূজা চালোঁ একদম মূৰ্তি চূৰ্তি এনেকৈ যাই ফটা চটা যায় ওলাই যাওঁ আৰু। চ' গাইজ এনেকৈ আহি কিনে আমি কলেজ চকৰ পূজাখনত আহি পালোঁ গাইজ। চ' আমি এতিয়া গাইজ ভিতৰত সোমাই যাম এখন গেটখনৰ পৰা ভিতৰত গ'লে যাম গিলা মই ভিতৰ চাইড আহি পালোঁ। চ' এনেকৈ গাইজ আমাৰ দৌৰ লগত এন্দু আছে দিয়ক আমাৰ লগত দিয়ক গাইজ চাওকচোন ভিডিঅ'টো অলপ স্কিপ নকৰি কিনে। চ' গাইজ এনেকৈ পূজা চূজা খাই লৈ ওলাই আমি এতিয়া হোটেলত সোমালোঁ। পাকঘৰ এখনত সোমাইছোঁ আমাৰ লগত এই আছে কিবা কিবি খাব কি খাব ন মজা। চ' গাইজ আপোনালোকে চাই দিয়ক।